ফাইলে লোকেশন কাটে যে আমি আৰু মিৰ আহি আছিলে ডিউকত তো ডিউকৰ এটা প্ৰব্লেম হ'ল আৰু এটা সমস্যা হৈ গ'ল সেই সমস্যাটো হ'ল আমাৰ চিৰাজৰ গাড়ীটো বেয়া হ'ল প্ৰথমতে আমাৰ কেটিএম যোনটো আহিছিলে কেটিএমটো বেয়া হ'ল सेम प्रॉब्लम हिट प्रॉब्लम চালো তাতে সোমাম বুলি ভাবিছিলোঁ পিছত নোসোমালোঁ ভাবছোঁ আগত ৰেষ্টুৰেণ্ট পাই যাওঁ চিৰাজৰ গাড়ীটো বেয়া হৈ গ'ল আৰু একেদিনতে বহুত আগত ওলাই গৈছে বহুত গৰু ছাগলী এইটো মই ব্লগাৰ নাই 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 Okay, so hey guys, my name is Fizu and you are watching Fizu official right now. আৰু বৰ্তমান মই আছোঁ মাজাৰত আৰু আমাৰ মাজাৰত প্ৰত্যেক বছৰে মানে ইণ্ডিপেণ্ডেন্স ডে মনোৱা হয় তো আজিও আহিলোঁ আৰু আজিও আমাৰ ইয়াতে কিবা কিবি প্ৰগ্ৰাম আছে তোমালোকক গোটেইবোৰ দেখাইছোঁ আৰু খেল চলি আছে দেখাবা मेडल लगो मेडल वो बढ़िया 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 अभी जाओ तेरा सिया को দেখা পাব কিছু আছে তো ফাইনালি আমি খেলিছিলোঁ মিউজিক চেয়াৰ খেলিছিলোঁ আজি আমি জিকিলোঁ সেকেন্ড আৰু মই এনেকৈ নহয় মানে তিনিটা আছিলে তিনিজন আমি লাষ্টত আমি বাছি গৈছিলোঁ আৰু আমি পাই গ'লোঁ ভাল লাগিছে না মানুহটো একদম মজা ফাইনেল ৰাউণ্ডত মই নাপালোঁ ফাইনেল নম্বৰত মই 4 নম্বৰত আছিলোঁ ই 3 নম্বৰত আছিল আৰু এতিয়া দুটা আছে এই দুজনৰ ভিতৰত কোনে কৰিব কালো কালো বৰ্তমান আমাৰ ইয়াতে বঁটা বিতৰণী সভা আয়োজন কৰা হৈছে সৰুকৈ আৰু তোমালোকে দেখা পাবা আমাৰ এইখিনি এনেকুৱা ডেকৰেশ্যন কৰা হৈছে যাতে আমি প্ৰাইজখিনি দিব পাৰোঁ আৰু আমি ডুবাইৰ পৰা মাতি আনিছোঁ আমাৰ দ্য আজহাৰ শ্ব অনাৰ দ্য আজহাৰ আলী শ্বেখ খান চৌধুৰী come on okay अरे खुद को नहीं उसको पहनाओ उसको पहना हाँ। अरे यार मैंने सोचा मुझे पहनाना था अरे दुबई से क्यों आए हो तुम मुझे डिस्ट्रीब्यूशन के लिए हाँ गजब बेइज्जती है दूल्हा को नाश्ता के लिए कौन इंतजार कराता है ताली मारो तुम लोग मजा मजा थैंक यू जी 500 की एशियन ভলিবল তেওঁলোকে ইয়াত আহিব তেওঁলোকে अबे भोसरी का नाम किसका है আৰু ইয়াৰ পৰা असली ओनर ये है असली ओनर ये है मेरा नहीं है असली ओनर मेरा খেলিছিল এইকেইটা ইয়াত নাহিব এইকেইটা প্ৰাইজ বেলেগ এই 500 নিফালে যাব अबे मुन नाम लगा क्लब मार ओ मजा तो जाहिर को मिल गया है प्राइज ये देख सकते हो जाहिर खान एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी थैंक यू सो मच Okay, so guys, my name is Fizu and you are watching Fizu official right now. Oh, Sani KTM চলাইছে তো হ্যাঁ Sani KTM চলাইছে তো আজি হ'ল 15 আগষ্ট সকলোৱে গমে পোৱা আৰু আজি আমাৰ ৰাতিপুৱা ইয়াতে কিবা প্ৰগ্ৰাম আছিল সেইখিনি তোমালোকক দেখাই আমি গোটেইকেইটা মিলি কেনে গৈছোঁ কাৰণ আজি 15 আগষ্ট যিহেতু তো আমাৰ মনিৰৰ বাৰ্থডে হয় মনিৰ ক'ত গ'ল আমাৰ মনিৰ হেপী বাৰ্থডে তো গোটেইকেইটা যাম আৰু বাকী আজাহাৰ আৰু চিৰাজনটা আহি আছে আৰু মই ইয়াৰ পৰা যাম টিকলিক ল'ব কাৰণে তো চাই আমাৰ লগত ভিডিঅ' তো তেল চেল ভৰাই ল'লোঁ আৰু আমাৰ পিছফালে এক চাইডে মোৰ কাৰো নাই দেখোঁ জনটো তেল ভৰাইছে মই গৈছোঁ সৰু মইনাক ল'ব কাৰণে ৰখিছে আৰু সেই তাতে আমাৰ ছায়া বিচাৰি গৈছে আৰু মই ৰখি আছোঁ পোৱালি কেনে পোৱালি অহাই নাই দেখোঁ হেলমেটটো পিন্ধিলা হয় তো বাকী সেই ইয়াতে তাতে ৰখি আছে তো এটা কেছ হৈ গ'ল আমাৰ চানি আৰু মিৰ আহি আছিলে ডিউকত তো ডিউকৰ কিবা এটা প্ৰব্লেম হ'ল তো তাৰ কাৰণে একেই গৈছে আৰু ইয়াতে আমি অকণমান টাইম ৰখোঁ কিবা কিবি খাওঁ ভাই পেলাই দিছা আরপিএম ফালছে রেডিয়েটর জ্বলছে এতিয়া রেডিয়েটর জ্বলছে নেকি বাইক रेडिएटर জ্বলছে মই গম আচ্ছা মই তান গম পাইছোঁ রেডিয়েটর জ্বলছে বোলে তো ঠিক আছে ইদান স্টার্ট নহব এটা কথা মনত আছে না তহঁতৰ আমি যেতিয়া এল পি স্কুলত পঢ়িছিলোঁ আমি এনেকৈ যে কাৰোবাৰ বাৰ্থডে হ'লে যেনেকৈ বটল এটা লৈ গৈছিল চকলেটৰ আঠা নাটা দিন চকলেট গিলা লৈ গৈছিল বেয়া দিছিল এনেকৈ এটা এটাকৈ বাৰ্থডে তেনেকৈ কৰি চকলেট দিছে
বাৰ্থডে বেলেগৰ চকলেটে দিছিল বটলত আমি দিয়া নাই মই স্কুলত কেতিয়াও দিয়া নাই আমাৰ কোনো গমেই নাপায় তই প্ৰাইভেট নহয় তই প্ৰাইভেট স্কুল প্ৰাইভেটত আছিলো না ভাই এতিয়া মোৰ গৌৰৱ চাইছে তাৰ পালচলকে দিছো পালচ পালছ আমি পাৰ্কিং কৰিলোঁ আৰু গোটেইবোৰ আহি কিনে ৰেডি আৰু এতিয়া আমি ভিতৰত সোমাই যাম তো আমি তাৰ পৰা ওলালোঁ আৰু এতিয়া আমি ওলাই কাৰণে গৈছোঁ এইফালে মানে তাতে নোসোমালোঁ কাৰণ তাতে 100 টকা দিয়ে আছিল তো এতিয়া হা এইটো নদীৰ নামটো কি আছিল পাহৰিলোঁ হয় না এঞ্জেল सभी सभी को तुम ही समझ आना अभी अभी तो हमने ही जाना तू कायना ओके गाइस तो बर्तमान আমি এটা দলঙৰ ওপৰত আছোঁ দলংটোৰ নাম কি গোবৰ্ধন ইয়াতে আমি আছোঁ আৰু এইটো চাইডে কাটে যে লোকেশ্যন আৰু এইফালেও লোকেশ্যন কাটে যে বিৰাটটোৰ নাম গোবৰ্ধন এইখিনি জাগাৰ নাম গোবৰ্ধন আচ্ছা মানে নদীটোৰ বেলেগ নাম নদীটো এইফালে এইটো ব্ৰহ্মপুত্ৰ গাইছ এই দেখক এইটো ব্ৰহ্মপুত্ৰৰ পৰা এইখন নদী মানে ঐ এইফালে যায় কিনে পানী এইফালে যায় গৈ পোৱা নাযায় পানী এইটো সংগম হৈ আছে সংগম মিলামিলি হৈ আছে কেতিয়াবা সেইফালে যায় কেতিয়াবা এইফালে আহে বতাহত মানে চলি আছে दिल की धड़कन से तो आए जाना हमारी सब के हो जाए आना रिश्तेदार द्वारे तो कैसे सोए जाना रिश्तेदार द्वारे लो लोरी सुनाना लोरी सुनाना তো দেখা পাবা এইফালে মাছ মাৰি আছে মাছমৰীয়াই এইফালে মহ আছে কিন্তু এটা ডাঙৰ কেছ হৈ গ'ল আৰু এটা সমস্যা হৈ গ'ল সেই সমস্যাটো হ'ল আমাৰ চিৰাজৰ গাড়ীটো বেয়া হৈ গ'ল চিৰাজৰ গাড়ীটো ষ্টাৰ্ট লোৱা নাই তো একে আৰু চানি ইহঁতে আগত ওলাই গৈছে ইহঁতক ফোন কৰিলে ইহঁতে আহি আছে এতিয়া আকৌ যাওঁ চিৰাজনটোৰ তাতে যাই কিনে চাওঁ কি হৈছে প্ৰব্লেমটো না কি প্ৰব্লেমেই হৈ আছে যে ওলাই অহাৰ কথা তো তাকে আৰু তাৰপিছত পোৱালিকেইটা মানে চাইকেল টাইকেল লয় মজা গাড়ী এইটো ইমান আগত ওলাই গৈছিল নেকি আহাই নাই চিৰাজৰ গাড়ী ষ্টাৰ্ট লোৱা নাই ইমান দূৰৰ পৰা কৈছোঁ চিৰাজ এইফালে এইফালে কাৰণটো কি হৈছে ক এইফালে চিৰাজ কথা পাতিমা তই মই সুখ দুখৰ কথা পাতিমা এই গাইছ পানীত ডুবি গৈছে গম পাইছা তো আমাৰ চিৰাজৰ গাড়ীটো ষ্টাৰ্ট লোৱা নাই আৰু ষ্টাৰ্ট নোলোৱাৰ মেইন ৰিজনটো কি অভাৰহিট অভাৰ কালি মানে পানী ভিজিছে গম পাইছা গম পাইছোঁ ভালকে পানী তো আজি প্ৰথমতে আমাৰ KTM যোনটো আহিছিলে KTMটো বেয়া হ'ল সেম প্ৰব্লেম হিট প্ৰব্লেম এইটোৰ হিট প্ৰব্লেম নাছিল চাগে আৰু চলি আছিল মই কি মাৰি গৈছোঁ আবে ঠাণ্ডা হ'ব দিয়া গাড়ীটো ঠাণ্ডা হ'লে ষ্টাৰ্ট হ'ব ঠাণ্ডা হ'লে ষ্টাৰ্ট হ'ব গাড়ীটো মানে হিট হৈ যায় ন এইবোৰ বাইক মতলব চাওঁ না তো এতিয়া বৰ্তমান এটা কাটে যিহে লোকেশ্যন আছে এইফালে দেখা পাবা বেক চাইডে পথাৰ আৰু মই যোনটো প্ৰথমতে ৰেষ্টুৰেণ্ট চালোঁ তাতে সোমাম বুলি ভাবিছিলোঁ পিছত নোসোমালোঁ ভাবছোঁ আগত ৰেষ্টুৰেণ্ট পাই যাম কিন্তু এতিয়া আগত আমি আহিলোঁ আছে কিন্তু ৰেষ্টুৰেণ্ট পাইছোঁ কিন্তু আমাৰ চিৰাজৰ গাড়ীটো বেয়া হৈ গ'ল আৰু একেহেনতে বহুত আগত ওলাই গৈছে তো একেহেনতে আকৌ ৰিটাৰ্ণ আহি আছে আহক তাৰপিছত গাড়ীটো ঠিক হয় নে নাই জনাইছোঁ তোমালোকক অ' ছাগলী খেদা হৈছে এই বিগ বছক দেখা পাবা ক'ত গৈছে ছাগলী খেদবাক ভাইটি তোমালোকৰ ঘৰ ইয়াতে নেকি ওচৰতে আমাৰ মানে সেই তাতে আমাৰ গাড়ীটো বেয়া হৈছে অঁ ঠিক কৰি দিব পাৰিবা না হা কোৱা অঁ হে কি কোৱা তো গাইছ আমাৰ হেৰিটো বেয়া হোৱাৰ কাৰণে আমাৰ গাড়ীটো বেয়া হোৱাৰ কাৰণে অঁ আহিছা তুমি বঢ়িয়া হা মই গাড়ীটো ইয়াতে অ'কে ধৰা কেমেৰা তোমাক ডুবকি এটা ডুবকি লগাকৈ ইয়াতে কিন্তু মই সাঁতুৰিব নোৱাৰোঁ ডুবকি লগাকৈ ৰেডি এঞ্জেল চিৰাজৰ টেনশ্যন চিৰাজৰ গাড়ীটো বেয়া হৈছে কি কৰিব সি এতিয়া তো গাইছ আমি পথাৰৰ মাজত অকণমান সোমাই আহিলোঁ ইয়াতে বহুত গৰু ছাগলী আৰু ইয়াতে এটা গাঁৱৰ লোকেল ল'ৰা এটা এইটো মই ব্লগাৰ নাই ব্লগাৰ ভিডিঅ' এলাও নাই নহয় মই ব্লগাৰ দাদা ব্লগাৰ তো গাইছ ফাইনেলি এটা গাঁৱৰ ল'ৰাক লগ পালোঁ ইয়াতে আৰু এওঁ ইয়াতে থাকে এইটো গাঁৱতে থাকে হয় নাই তো এইটো গাঁৱতে থাকে ভিডিঅ' কল কৈছা গাঁৱত চলি ভিডিঅ' কলত বিজি গাইছ তো এতিয়া ইয়াতে এটা গছ পাইছোঁ আমি এইটো গছ তোমালোকৰ নেকি হয় মোক এৰি দিয়া এতিয়া মই যাওঁ যোৱা নেকি আৰু গৰু চৰু চাৰিবলৈ আহিছিলে মানে এইটো কি কয় হাচাৰ দিব আহিছিল না কিবা কয় এইটো গৰুক এৰাটো কি কয় এঞ্জেল
গৰুক যে পথাৰত এৰিব কি বুলি কয় গৰু চৰাব আহিছে গাইজ আৰু এতিয়া ইয়াতে গছত আমাৰ এঞ্জেলে উঠিব এঞ্জেল আমাৰ ইয়াতে গাঁৱৰ লোকেল ল'ৰাই উঠি দিয়া সি কাপোৰ চাপোৰ এই মজা মজা পাৰিবা তুমি জুই ভাই ঐ গুলি লাগিছে ফটো মাৰি দিওঁ তোমাক মজা কৰি দি আছে ঐ এটা কথা মনত আছে না মই এটা কথা কওঁ ইয়াৰ একদম চিৰিয়াছলি কথা এটা কওঁ হা মই সৰু আছিলোঁ পোৱালি আছিলোঁ এতিয়া বহুত ওখ জাম গছত উঠিছিলে এনেকৈ দিব যায় কিনে এনেকৈ বুকুত দুপা না বেয়া পৰিছিল নহয় ই বেয়া বহুত ওপৰৰ পৰা পৰি কিনে ভাই চব কাটি জেহেৰ গাইজ আমি ইয়াতে বহুত টাইম ফটো চটো মাৰিছোঁ সেইগিলা ফটো ক'ত দেখাব এঞ্জেল প্ৰিয়া আৰু ফিজি অফিচিয়েল ফলো কৰিব एंजल पे নহয় এঞ্জেল 09 এটা বাটাৰফ্লাই আছে ন আৰু আমাৰ একাউণ্ট আহিছে তাতে অ'কে তো এটা কেছ হৈ গ'ল কেছটো হ'ল যে মই আৰু বাপন ইয়াতে ৰিলচ বনাইছিলোঁ হা এই গছৰ ওচৰত ৰিলচ বনাইছিলোঁ আৰু ইহঁতে গোটেইকেইটা বাইকটো ষ্টাৰ্ট হৈছে মানে ঠাণ্ডা হ'ল বাইকটো ষ্টাৰ্ট হোৱাৰ পিছত ইহঁতে ওলাই গ'ল মই এনেকুৱা চাওঁ এঞ্জেল নাই এঞ্জেল ক'ত গ'ল চাওঁ মাতি আছো তোমালোকে আহা নাই আমি ৰিলছ বনাই আছিলোঁ চিৰাজে বোলে থবা গৈছে মিস্ত্ৰীটো যিটো মিস্ত্ৰী আহি ঠিক কৰি দিছে মেকানিক বুলি মোৰ অডিয়েঞ্চে গমেই নাপায় মোৰ অডিয়েঞ্চে গমেই নাপায় হিষ্ট্ৰীটো কি হৈছিল তো ফাৰ্ষ্টৰ পৰা ক'ব লাগিব না অডিয়েঞ্চক মই কৈছোঁ চিৰাজৰ NS 60 না এইটো বেয়া হোৱাতে ষ্টাৰ্ট লোৱা নাই মই মৰিগাঁও গৈছোঁ মৰিগাঁৱৰ পৰা মেকানিক ভাত খাই হৈছে ভাত খোৱাৰ পৰা উঠাই লৈ কিনে গাড়ীটো ঠিক কৰিছোঁ মেকানিকৰ বোলে নাকে দি বোলে এয়া পৰি আছে মেকানিকৰ কি হৈছিল কবে মেকানিকে কি কৰিছিল ভাত খাইছিল নাকে দি বোলে হেৰি তাৰ মানে জ্বৰ উঠিছিল তো ইহঁতে তিনিজনে যাই কেনে মানে দুজনে গৈছিল মেকানিকক লৈছে মেকানিকে গাড়ীটো ঠিক কৰিছে ঠিক কৰাৰ পিছত এটা মেকানিকক থব গৈছে আমাৰ চিৰাজে কিন্তু এতিয়া ফোনটো ৰিচিভ কৰা নাই কাহিনী তাতে আকৌ টুইষ্ট আছে কাহিনী আকৌ টুইষ্ট আছে চিৰাজে থবা গৈছে চিৰাজ এতিয়ালৈ ৰিটাৰ্ণ অহা নাই 1 ঘণ্টা হৈ গ'ল ফোনে লাগা নাই দাদু হৈ গৈছে নেকি চিৰাজ মায়ঙৰ দাদু হয় এনে ইয়াৰ কিডনি এটা নাই কিডনি এটা নাই আজাৰে ভাবি আছে কাৰ লগত ফুৰিব আহিছো পিছত এইফালে আমাৰ গাড়ীৰ মেকানিকে জ্বৰ চৰ্দি হোৱা মেকানিকে গাড়ী ঠিক কৰি আছে ভাই আমাৰ চিৰাজ আহি পাইছে তই আহি পাইছা মই আছো তই নাহা নেকি আজি কালি ওলাবিচোন ক'ত যা দে তো গাড়ীটোৰ বেয়া হৈছে ঠিক কৰি কিমান টকা লৈছে 150 টকা বঢ়িয়া মজা তো আমি ভাই সোমাইছিলোঁ ই ভাই চাহাব পাৱাৰ অফ লাভ ও ভাই চাহাব আসসালামু আলাইকুম ন আমাৰ ভাত চাত আহি পাল আৰু এইফালে আমাৰ গোটেই পিলেৰে খাই আছে আৰু এই বুবাই বাৰ্থডে কি পাপৰ খাইছে যা বাৰ্থডে বয়ে আমাক পাৰ্টি দিছে বৰ্তমান ডাইৰেক্ট আহিলোঁ মাজাৰ ওপৰত আৰু ইয়াতে হেপী বাৰ্থডে মনিৰ এটা আমাৰ মনিৰ ভাই এবাৰকে চাই দি কেকটো কাটি দিবি মানে ন তো তাকে কেকটো কাটি কেনে মাথা তাতে ঘূৰে তাক কালি কিবা এটা দিব লাগে মই দি দিছোঁ তো আমাৰ মমত জুই লাগি গৈছে আৰু আমাৰ মনিৰ এইফালে মজা না মনিৰ কেকটো কাটি দিবি Happy birthday to you. Happy birthday to you. Happy birthday dear Monir. Happy birthday to you. বেশি আর লাগছে দে আমি যেটা চলি মনিৰ আমি মানে মই চবকে ডাঙৰ খণ্ড লৈছোঁ আৰু এইটো ডাঙৰ মই ডাঙৰ কি লৈছা নহয় খণ্ড বুলি কৈছিলে কিবা তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন ভিডিঅ' নতুন কণ্টেণ্ট লৈ বাই
কিয় নাহিল তাই কিয় নাহিল কিয় নাহিল খুদচোন তাইক কিয় নাহিল আহিবা লাগে মই এনেকৈ কম খোজকাঢ়ি যাম পিছত আমি খোজকাঢ়ি যাম এই এপি খোজকাঢ়ি আহিবি কৰিছোঁ ভালে ভালে কৈছোঁ বেয়াকে ক'ব লগা হ'লে হৈছে আৰু দে গৰু চাৰবা আহিছোঁ এতিয়া আমি দে 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 হৈছে না দে ষ্টাৰ্ট কাম নাই আপনি কথাটো গাড়ী ষ্টাৰ্ট হৈছে বে হে গাড়ী